हेलो गाइज আজি আমি আহিলোঁ ফিংগাৰ টেকনিক শিকিবৰ কাৰণে ফিংগাৰ টেকনিক কেনেকৈ কৰা হয় সুবিধা কোনটো আচলতে কেনেকৈ কৰিলে সুবিধা হয় ঠিক আছে আমি বেছি কথা নাপাতো সিধা পইণ্টলৈ আহিছোঁ চাব এতিয়া মই যিটো বস্তু বজাই আছিলোঁ ঠিক আছে কি কৰিছোঁ চাব দেই আমাৰ ৰাইট হেণ্ডৰ যিটো কেৰা আঙুলি ফ'ৰ্থ ফিংগাৰ সেইটো আমি বডিত এনেকৈ ৰাখিব লাগিব এজ এ ষ্টেণ্ড মই হিলিব নালাগে যাতে আৰু আমাৰ এই যেটা থাৰ্ড ফিংগাৰ ছেকেণ্ড ফিংগাৰ আৰু ফাৰ্ষ্ট ফিংগাৰ এই তিনিটা এই মাজৰ তিনিটা আঙুলি এই তিনিটা থাৰ্ড ফিংগাৰটো যাব ফাৰ্ষ্ট ষ্ট্ৰিঙত ছেকেণ্ড ফিংগাৰটো ছেকেণ্ড ষ্ট্ৰিং আৰু ফাৰ্ষ্ট ফিংগাৰটো থাৰ্ড ষ্ট্ৰিং ঠিক আছে যেনেকৈ আছে গৈ এনেকৈ আপুনি এই লগাব ঠিক আছে কেৰা আঙুলিত ষ্টেণ্ড আৰু বুঢ়া আঙুলিটো দি আপুনি যোনটো কোড প্লে কৰিব তাৰ ৰুট নোটটো বজাব মানে মেইন নোটটো বজাব যদি জি প্লে কৰে তেনেহ'লে জি নোটটো বজাব লাগিব যদি চি বজায় চি নোটটো এফ বজালে এফ বুঢ়া আঙুলিৰ কাম সেইটো এতিয়া আমি একেলগে কেনেকৈ বজাম ঠিক আছে 1 ধৰিছোঁ মই এবাৰ ফিফথ ষ্ট্ৰিঙত মাৰিছোঁ এবাৰ ফ'ৰ্থ ষ্ট্ৰিঙত মাৰিছোঁ চি কোডটো ধৰি পেলাই তাৰমানে 1 2 3 4 চাব দেই ইয়াত মই কেৰা আঙুলিটো কিন্তু হিলোৱা নাই কেৰা আঙুলি ইয়াত পজিশ্যনত বহি আছে তাৰমানে যদি আমি ভালকৈ বজাওঁ স্পীডত এটা ধুনীয়া ঠিক আছে 1 ষ্ট্ৰোক কৰিছোঁ ৰিদম তিনিটা আঙুলি দি একেলগতে গোটেই ষ্ট্ৰিংকেইডাল মানে তিনিডাল ষ্ট্ৰিং ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ষ্ট্ৰিং একেলগতে আমি হিট কৰিছোঁ মানে টানিছোঁ যিকোনো কোডত এপ্লাই কৰিব পাৰে মই জাষ্ট এতিয়া আপোনাক চি এফ আৰু G7 দেখুৱাইছোঁ জাষ্ট শিকাবৰ কাৰণে আপোনাক যিকোনো কোডত এপ্লাই কৰিব পাৰে ছাপ'জ মই বোলে চি স্কেলটো বজাইছোঁ চি স্কেল মানে সা ৰে গা মা পা ধা নি সা ঠিক আছে নে কেনেকৈ বজাম আমাৰ মেথডটো সেইটোৱে মানে ফাৰ্ষ্ট ষ্ট্ৰিঙত থাৰ্ড ফিংগাৰ ছেকেণ্ড ফিংগাৰ থাৰ্ড ষ্ট্ৰিঙত ফাৰ্ষ্ট ফিংগাৰ আৰু একেলগত আমি হিট কৰিম ঠিক আছে সেইটো শিকিব ইয়াত কোড আমি চেঞ্জ কৰিম কেনেকৈ চাব দেই এতিয়া বুজি পাইছে কি কৰিছোঁ চাওক এতিয়া মই চি কোডটো ধৰিলোঁ ৰে ফিফথ ষ্ট্ৰিং ফিফথ নম্বৰ ফ্ৰেট ৰে ইয়াত G7 সেই তিনিডালে টানি আছোঁ কিন্তু ইয়াত বেলেগ টানা নাই এই তিনিডালে কৰি আছোঁ গা ফিফথ ষ্ট্ৰিং 7 নম্বৰ ফ্ৰেট এতিয়া গাটো আমাৰ কি হৈ যাব আকৌ চি দিব পাৰে ইয়াত চিটো কেনেকৈ বৈ আছোঁ চাওক সা ৰে গা নোটটো 7 নম্বৰ ফ্ৰেট ফিফথ ষ্ট্ৰিং ফাৰ্ষ্ট ফিংগাৰ টু ফিফথ ফ্ৰেটত য'ত আমি চি ধৰোঁ একচুৱেলি এনেকৈ আৰু এই ফ'ৰ্থ ফিংগাৰটো দি ইয়াত মানে 8 নম্বৰ ফ্ৰেট ফাৰ্ষ্ট ষ্ট্ৰিং 1 নম্বৰ ষ্ট্ৰিং
মাটো এফ সেইটো মা এফ পা সি পা ধা এফ নি জি সা আকৌ সি লাহে গ'ল ঠিক আছে না প্ৰেক্টিছ কৰিব আপোনালোকে অকল সাৰেগামা আমি জাস্ট স্কেলটো মই আপোনালোকক দেখুৱাইছোঁ ৰিদমটো কেনেকৈ প্লে কৰা হয় আপোনালোকে এই টেকনিকটো যিকোনো কোড আপোনালোকে এপ্লাই কৰিব পাৰে যেনেকুৱা ধৰণৰ মন যায় সেনেকৈ এপ্লাই কৰিব পাৰে তাত কোনো হেৰি নাই এতিয়া আকৌ এটা চি স্কেলটোকে মই যদি বেলেগে বজাওঁ সাৰেগামা এইটো মিডিল আউটপুট বজালোঁ ল'টো বজাম হয়নে সি কোডটো ধৰি ল'বা একদম সিম্পল সি কোডটো আপুনি ফাৰ্ষ্ট ফিংগাৰটো নেৰিব আৰু বুঢ়া আঙুলটো দি আৰু প্ৰত্যেকটো নোটৰ লগত আপুনি এটা এটা ষ্ট্ৰক মাৰিব মই শ্ল'কে দেখুৱাইছোঁ ৰাইট হেণ্ডৰ টেকনিকটো দেখুৱাইছোঁ আপোনালোক যে কেনেকৈ কৰা হয় ঠিক আছে তো আপোনালোকে এইটো টেকনিক আপোনালোকে যিকোনো কোডত এপ্লাই কৰিব পাৰে কোনো অসুবিধা নহ'ব বুলি ভাবিছোঁ মই আৰু যদি কিবা বিশেষ সুধিবলগীয়া থাকে কমেণ্ট বক্সত জনাব যে এইটো কেনেকৈ কৰা হয় এইটো কেনেকৈ কৰা হয় আপোনালোকৰ কুৱেশ্যনটো মোক জনাব তেতিয়া তাৰ আনচাৰটো মই নিশ্চয় দিব চেষ্টা কৰিম ঠিক আছে আমি আৰু এটা অকণমান বেলেগ এটা টেকনিকলৈ যাওঁ এবাৰ এটা আমাৰ ৰিদম সেকশনটো হৈ গ'ল না ঠিক আছে এতিয়া চাব দেই ইয়াত কি কৰিছোঁ চাব দেই ইয়াত মই ঠিক যেনেকৈ মই আগতে বজাই দেখুৱাইছিলোঁ সেনেকৈ বাজিছে ইয়াত কিন্তু সা 1 2 3 4 এই গোটেই কিডাল মই বেলেগে বেলেগে মাৰি আছোঁ ক্লাৰিংটো ষ্টেণ্ড হৈ থাকিব ইয়াত যেনেকৈ আমি আগতে একেলগে হিট কৰিছিলোঁ এবাৰ গোটেইকেইডাল একেলগে হিট নকৰি আমি এডাল এডালকৈ মাৰিম এনেকৈ থাৰ্ড ষ্ট্ৰিং ছেকেণ্ড ষ্ট্ৰিং ফাৰ্ষ্ট ষ্ট্ৰিং চাব দেই চি কোডটো আমি ধৰি ল'লোঁ ফাৰ্ষ্ট ফিংগাৰটো এৰিব নালাগে নেৰিব সা ৰে গা মা পা ধা নি সা প্ৰতিটো লগত তাৰমানে 1 2 3 4 1 2 3 4 আৰু কথা মন কৰিব বহুতে সেইটো ভুল এটা কৰে কি ভুল কৰে আপোনালোকে যেতিয়া বজাব প্লে কৰিব গীটাৰখন তেতিয়া ৰাইট হেণ্ডৰ ফালে কেতিয়াও নাচাব দেই
যিমান পাৰে নহয় নাচাবই, নোচোৱাকৈ প্ৰেক্টিছ কৰক। বহুতে ভাবে নাচালে ভুল হৈ যাব, নাচালেতো ভুল হ'বই, কিন্তু সেই ভুল হোৱা বস্তুটো আপোনালোকে নোচোৱাকৈ শুদ্ধ কৰিব চেষ্টা কৰক। কেনেবাকৈ বোলে ভুল হৈ গৈছে, এনেকৈ কিবা এটা কৰিছে, কি হৈছে, নোচোৱাকৈ ঠিক কৰিব চেষ্টা কৰক। চাই থাকিলে ভুল নহ'ব। যদি চাই বজায় ভুলেই নহ'ব আপোনালোকৰ, গম পাইছেনে? আৰু সেইটো কাৰণে আপোনালোকে নাচাবই, কাৰণ ইয়াত চোৱাটো বহুত বেয়া কথা। কোনো চাই নবজায়, আপুনি নাচাব। যদি ভুল আপোনালোকে নেদেখা নোচোৱাকৈ তাক শুদ্ধ কৰিব চেষ্টা কৰিব। ঠিক আছে, তেতিয়াহ'লে আজি আমি শিকিলোঁ 1 নম্বৰ আৰু 2 নম্বৰ। আজিলৈ ইমানে। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। আৰু যদি কিবা আপোনালোকৰ ক'বলগীয়া সুধিবলগীয়া থাকে কমেণ্ট বক্সত জনাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ভাল লেচন দিবলৈ চেষ্টা কৰিছোঁ আৰু দি থাকিম বুলি ভাবিছোঁ। হ'ব তেন্তে আজিলৈ আহিছোঁ, নমস্কাৰ।